গৰ্ভাৱস্থাত গৰ্ভৱতী মহিলাই তিয়হ খালে শিশুৰ কি লাভ হয়? নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল অসমীয়াত ঘৰুৱা দিহা বাই চন্দ্ৰকলালৈ স্বাগতম জনালোঁ। আৰু আজি আমি এই ভিডিঅ'টিত কথা পাতিম গৰ্ভাৱস্থাত তিয়হ খালে শিশুৰ কি লাভ হয় তাৰে বিষয়ে। বন্ধু বান্ধৱীসকল, সকলো গৰ্ভৱতী মহিলাই বিচাৰে যে তেওঁলোকৰ হ'ব লগা শিশু সুস্থ হওক বা শিশুৰ একো শাৰীৰিক সমস্যা নহওক বুলি, হয় নে নহয়? গৰ্ভত থকা শিশু সুস্থ বনোৱাৰ কাৰণে সকলো গৰ্ভৱতী মহিলাৰ কাৰণে এইটো জৰুৰী হয় যে তেওঁলোকৰ নিজৰ যিটো ডায়েট প্লেন যিমান পাৰে পৌষ্টিক তত্ত্বৰে ভৰপূৰ হ'ব লাগে বা তেওঁলোকে পৌষ্টিক তত্ত্বৰে ভৰপূৰ বস্তুবোৰ সেৱন কৰিব লাগে। ইয়াৰ কাৰণে আপোনালোকৰ ডাক্তৰে আপোনালোকক আহাৰত পৌষ্টিক তত্ত্বৰে ভৰপূৰ আহাৰ যেনে সেউজীয়া শাক পাচলি, ফল মূল, গাখীৰ আৰু কণী খোৱাৰ পৰামৰ্শ দিয়ে, কাৰণ এইবোৰত ভৰপূৰ মাত্ৰাত ভিটামিন, প্ৰ'টিন, আইৰণ আৰু কেলছিয়াম মজুত থাকে, যিয়ে আপোনালোকৰ শিশুৰ স্বাস্থ্যৰ কাৰণে অতি লাভকাৰী হয়। বন্ধু বান্ধৱীসকল, গৰমৰ আৰম্ভণি হৈ গৈছে, হয়নে নহয়? গৰমৰ আৰম্ভণিৰ লগে লগে বজাৰত মৌচুমী ফলবোৰ পোৱা যায়। আমি সকলোৱে জানো গৰমৰ বতৰত পোৱা ফলবোৰ গৰ্ভৱতী মহিলা আৰু গৰ্ভত থকা শিশু দুয়োটাৰ কাৰণে অতি লাভকাৰীও হয়। বন্ধু বান্ধৱীসকল, আজিৰ এই প্ৰেগনেঞ্চি ভিডিঅ'টিত আমি কথা পাতিম গৰ্ভাৱস্থাৰ সময়ছোৱাত গৰ্ভৱতী মহিলাই তিয়হৰ সেৱন কৰিব লাগে নে নালাগে, যদি কৰিব লাগে তেন্তে কিমান মাত্ৰাত, আৰু ইয়াৰ সেৱনে গৰ্ভৱতী মহিলা আৰু শিশুৰ কি লাভ হয় তাৰে বিষয়ে। ভিডিঅ'টি আপোনালোকে শেষলৈ চাব, তেতিয়াহে আপোনালোকে জানকাৰী সঠিক পাব। বন্ধু বান্ধৱীসকল, তিয়হৰ সেৱন গৰ্ভাৱস্থাত গৰ্ভৱতী মহিলা আৰু গৰ্ভত থকা শিশু দুয়োজনৰ স্বাস্থ্যৰ কাৰণে অতি লাভকাৰী হয়, কাৰণ তিয়হত ভৰপূৰ মাত্ৰাত ভিটামিন, প্ৰ'টিন আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে গৰ্ভৱতী মহিলা আৰু গৰ্ভত থকা শিশুৰ স্বাস্থ্যৰ বিকাশত সহায় কৰে। বন্ধু বান্ধৱীসকল, গৰ্ভাৱস্থাত বহুতো মহিলাৰ ডিহাইড্ৰেশ্যনৰ সমস্যা হৈ যায়। যদি আপোনালোকে তিয়হ সেৱন কৰে তেন্তে আপোনালোকৰ শৰীৰে পানী পায় আৰু আপোনালোকৰ ডিহাইড্ৰেশ্যনৰ সমস্যা দূৰ হয় বা নহ'ব। তিয়হত কমেও 95% পানী পোৱা যায়, যিয়ে শৰীৰত পানীৰ কমি পূৰণ কৰাৰ লগতে শিশুক সুস্থ কৰি ৰাখে। তিয়হত আইৰণ আৰু কেলছিয়ামো ভৰপূৰ মাত্ৰাত পোৱা যায়, যিয়ে আপোনালোকৰ শৰীৰত হিমোগ্ল'বিনৰ স্তৰক মেইনটেইন কৰাৰ লগতে আপোনালোকৰ শিশুৰ হাড়বোৰ সম্পূৰ্ণ বিকাশৰ ক্ষেত্ৰত আপোনালোকক অতি লাভকাৰী হয় বা আপোনালোকক সহায় কৰে। সেইকাৰণে আপোনালোকে তিয়হক আহাৰত নিশ্চয় সেৱন কৰিব। যেতিয়া আপোনালোকে গৰ্ভাৱস্থাৰ 5 মাহত ভৰি দিয়ে তেতিয়াৰ পৰাই আপোনালোকৰ পেটৰ সমস্যা হ'ব পাৰে। যদি আপোনালোকে তিয়হ সেৱন কৰে তেন্তে এই সমস্যা আপোনালোকৰ দূৰ হ'ব। তিয়হত ভৰপূৰ মাত্ৰাত এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে গৰ্ভৱতী মহিলাৰ যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা সেই ক্ষমতাটো বঢ়ায়। গৰ্ভাৱস্থাত তিয়হ সেৱন কৰিলে ওজনো মেইনটেইন থাকে। বন্ধু বান্ধৱীসকল, তিয়হত পানীটো ভালে থাকে, আমি সকলোৱে জানো 95% পানী থাকে, লগতে কেলৰিও বহুত কম পোৱা যায়, যিয়ে আপোনালোকৰ ওজন মেইনটেইন কৰি ৰখাত আপোনালোকক সহায় কৰে। শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ কাৰণেও যেনেকৈ আইৰণ, কেলছিয়াম, ফলিক এচিডৰ যিমান জৰুৰী হয় সেইটো তিয়হত পোৱা যায়। আহক এতিয়া জানো গৰ্ভাৱস্থাত তিয়হৰ সেৱন কেনেদৰে কৰিব লাগে। আপোনালোকে গৰ্ভাৱস্থাত তিয়হ চালাড বা অন্য ফলৰ লগত আপোনালোকে খাব পাৰে, নহ'লে বা আপোনালোকে ব্ৰেকফাষ্টতো আপোনালোকে তিয়হ সেৱন কৰিব পাৰে। তিয়হ সেৱন কৰাৰ আগতে আপোনালোকে সদায় ভালদৰে ধুই ল'ব, তাৰপিছতে আপোনালোকে তিয়হ সেৱন কৰিব। বন্ধু বান্ধৱীসকল, এই জানকাৰী বা আপোনালোকক এই ভিডিঅ'টি কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব, ঠিক আছে? আৰু লগতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোকক প্ৰেগনেঞ্চি ৰিলেটেড কিবা জানিব বিচাৰিছে মোক কমেণ্ট কৰি জনাব, ঠিক আছে? ধন্যবাদ।